সরকারখনে এই বুলিও দাবি কৰে যে পূৰ্বৰ সরকার তুলনাত বাজেট পুঁজিৰ ব্যৱহাৰ বহুত বৃদ্ধি পাইছে আগতে 90% পৰ্যন্ত বাজেট পুঁজি ব্যৱহাৰ কৰা হৈছিল বুলি কোৱা হয় আৰু এতিয়া এইবাৰ সরকাৰে 100% বাজেট পুঁজি ব্যৱহাৰ কৰিব মই ৰাজু চিতিয়া ফুকন আপোনাৰ পৰা সেইখিনি কথা জানিব বিচাৰিছো আপুনি এই কথাটো মানেনে যে পূৰ্বতে 90% বাজেট পুঁজি একদম সুন্দৰভাৱে ব্যৱহাৰ কৰা হৈছিল না প্ৰথম কথাটো হৈছে মই আসলতে সরকাৰৰ ওচৰত এটা প্ৰস্তাৱে জনাইছো যে বিগত 10টা বছৰত তেওঁলোকে বাজেটত যিমানবিলাক প্ৰকল্প ঘোষণা কৰিছিলে বা যিমানবিলাক আঁচনি ৰূপায়ণ কৰিছিলে তেওঁলোকে কিমাননো সম্পূৰ্ণ কৰিলে তাৰ এটা আসলে এইবাৰ বাজেটত প্ৰতিবেদন দাখিল কৰিব লাগে আৰু আপুনি যিটো প্ৰশ্ন কৰিছে সেই প্ৰশ্নটো আসলে তেওঁলোকে চৰকাৰ পক্ষই নামানিব চাগে মই কেগৰ জৰিয়তে কওঁ কেগে অসমৰ বাজেট আৰু বিত্ত ব্যৱস্থাৰ ওপৰত এটা কেইটামান তথ্য প্ৰকাশ কৰিছিলে প্ৰথমটো কৈছিলে যে বিভাগত ধাৰ্য কৰা ধন সম্পূৰ্ণভাৱে ব্যৱহাৰ হোৱা নাই যাৰ ফলত বিভিন্ন প্ৰকল্প ৰৈ গৈছে এক নম্বৰ দুই নম্বৰ কৈছে যে বহু বিভাগত যিমানবিলাক অনুদান ব্যৱহাৰ কৰা হৈছিলে তাৰ ইউটিলাইজেশনৰ যিখন সাৰ্টিফিকেট যে সেই সাৰ্টিফিকেট সময়মতে জমা দিব পৰা নাই থাৰ্ড কথাটো কৈছে যে কেগে আকৌ কৈছে যে কিছু ক্ষেত্ৰত বাজেটৰ যিটো ব্যৱস্থাপনা বিত্তীয় নিয়ম ইয়াৰ সাংঘাতিক পৰিমাণে বিগত 10টা বছৰত অপৰিকল্পিতভাৱে হৈছে যাৰ কাৰণে বাজেটৰ ধন অপব্যৱহাৰ হৈছে বাজেটৰ ধন বা ব্যৱহাৰ কৰিব পৰা নাই বা ভিন্ন ধৰণৰ প্ৰকল্প ঘোষণা কৰা হৈছে কিন্তু সেই প্ৰকল্প বাস্তৱ ৰূপায়ণ দিব পৰা নাই তাৰ পাছতো কথা হৈছে ঋণ আজি তাৰিখত আপুনি আচৰিত খাব যে বিগত 10টা বছৰত 2 লাখ কিমান হাজাৰ কোটি টকা প্ৰায় আজি তাৰিখত অসমত হিমন্ত বিশ্ব শৰ্মা বা সৰ্বানন্দ সোণোৱালৰ মোটামুটি চৰকাৰ ঋণ লোৱা হৈছে এই ঋণৰ কোট ব্যৱহাৰ কৰা হৈছে কি প্ৰকল্প ব্যৱহাৰ কৰা হৈছে তাৰ কিন্তু এটা বাস্তৱিক এখন ছবি দাঙি ধৰিব পৰা নাই তেওঁলোকে সেই ঋণ লৈ অৰুণোদয় আঁচনিত খৰচ কৰিছে কৰবাত নহয় ভিন্ন ধৰণৰ স্কিমত মানে কি কয় আপুনি হিতাধিকাৰী ইউজ কৰিছে যাৰ কাৰণে কেগে এই কথাটো স্পষ্টীকৰণ বিচাৰিছিলে বা তথ্য আকাৰে তেওঁলোকে দেখাই দিছিলে সেইকাৰণে আপোনাৰ প্ৰশ্ন অলমৰে কেগৰ দৃষ্টিভংগীৰে মই কথাখিনি ক'লো এতিয়া কথাটো হ'ল চাব আপুনি মই আশা প্ৰকাশ কৰিম এইখন বাজেটৰ পৰা যে ব্ৰহ্মপুত্ৰ বানপানী গৰাখহনীয়া কথাখিনি যেনেকৈ আহিছিলে সেই কথাটো এইবাৰ বাজেটত আকৌ লিপিবদ্ধ কৰি প্ৰকৃত বাস্তৱ ৰূপায়ণৰ বাবে যাবনে মই আশা কৰিম মাজুলী স্থায়ী সুৰক্ষা প্ৰকল্প মাজুলীক লৈ বিভিন্ন প্ৰকল্প ঘোষণা হৈছে সেই প্ৰকল্প বাস্তৱ ৰূপায়ণ হৈছেনে তাৰ কাৰণে বাজেটে কি নিৰ্ধাৰণ কৰিব মই ক'ম যে গুৱাহাটীৰ বানপানী স্মাৰ্ট চিটিৰ কথা কয় আজি আপুনি আচৰিত খাব জাপানৰ প্ৰধানমন্ত্ৰী আহিবলৈ এতিয়াও সময় আছে জুলাই প্ৰথম সপ্তাহত আহিব বুলি সন্দেহ প্ৰকাশ কৰিছিলে তেওঁলোকে কোনো নিশ্চয়তা নাছিলে কিন্তু আপুনি ফ্লাইঅভাৰৰ ওপৰত যাওক 6 মাইলৰ পৰা আপুনি পাঞ্জাৱৰ বিৰুদ্ধত যাওক যিবিলাক তেওঁলোকে গছপুলি ৰূপায়ণ কৰিছে সেই গছপুলি মৰহি গৈছে একেটা সময়তে বানপানী আজিৰ দিন যেতিয়া বৰষুণ দিছে দিনত ভিন্ন ঠাইত বোকা হৈছে বোকা কি হৈছে গম পায়নে এই হঠাৎ ৰাতি তেওঁলোকে মাটি পেলাই যিকোনো ধৰণৰ ডেভেলপমেণ্ট যে কৰিবলৈ গৈছিলে এইবিলাকৰ সলনি প্ৰকৃত অৰ্থত স্মাৰ্ট চিটি হিচাপে ধাৰাবাহিকভাৱে গুৱাহাটীৰ বানপানী সমস্যা সমাধান হ'বনে মই তাৰ আশা প্ৰকাশ কৰিম একেটা সময়তে মই আশা কৰিম চৰকাৰী বিদ্যালয় আধুনিকীকৰণৰ কথা তেওঁলোকে বাৰে বাৰে কৈছিলে কিন্তু কোনোদিন প্ৰকল্প সম্পূৰ্ণ কৰা নাই আজি আপুনি আচৰিত হ'ব অসমত 2670খনকৈ বিদ্যালয়ৰ এজনীয়া শিক্ষকে চলিছে প্ৰায় 13,000 অসমত আজিৰ তাৰিখত প্ৰধান শিক্ষক নোহোৱাকে বিদ্যালয় চলি আছে একেটা সময়তে আপুনি চাব মাসুল বৃদ্ধিৰ কথা কৈছে কালি ৰঞ্জিত তেওঁ শিক্ষামন্ত্ৰীগৰাকীয়ে কৈছিল মই এইটো মঞ্চতে এই মঞ্চৰ পৰা কৈছিলো অলপ দিনৰ আগতে এইবাৰ যদি শিক্ষা বিভাগটো পুনৰবাৰ যদি এইগৰাকী শিক্ষামন্ত্ৰীকে দিয়া হয় তেতিয়াহ'লে শিক্ষা বিভাগ মোটামুটি অসমত ধ্বংস হৈ গুচি যাব আজি প্ৰত্যেকটো আজি আপুনি অল ইণ্ডিয়াত যদি চাই 90,000কে বিদ্যালয় আজি একত্ৰীকৰণ হৈছে বা বন্ধ হৈছে একেটা সময়তে অসমতো হৈছে কিন্তু কালি পৰহিদিনাখনি তেওঁ যিটো বক্তব্য আগবঢ়াই দিলে এইবাৰ অসমৰ পুঁজি নাই পুঁজি নোহোৱাৰ কাৰণে অসমৰ ছাত্ৰ ছাত্ৰীয়ে কি কয় আপোনাৰ এইটো প্লাষ্টাৰ কি আছিলে এইটো আপোনাৰ পলিষ্টাৰৰ বোলে কাপোৰ চাৰ্ট পিন্ধিবলৈ এই গৰমত আপুনি ভাবক কিন্তু একেটা সময়তে প্ৰাইভেট ইনষ্টিটিউচন প্ৰাইভেট স্কুল কিমান গঢ়ি উঠি গৈ আছে কিন্তু চৰকাৰী স্কুল বন্ধ হৈ গৈ আছে আজি তাৰিখত চাওক আপুনি এইখন বাজেটে চৰকাৰী স্কুল ৰক্ষা কৰিবনে চৰকাৰী স্কুল আধুনিকীকৰণ কৰিবনে চৰকাৰী স্কুলত দুখীয়া ছাত্ৰ ছাত্ৰী পঢ়াৰ অধিকাৰ পাবনে এই গোটেই কথা বতৰাবিলাক আছে আৰু বাজেটত এইবাৰ প্ৰতিশ্ৰুতি নহয় আমি আগৰ যিবিলাক প্ৰকল্প ঘোষণা